দেৱালত এলান ধৰে কবিতা লিখা সকলেহে বুজিব। কবি অজান। দেৱালত এলান ধৰে কবিতা লিখা সকলেহে বুজিব। এই কবিৰ দুখ কিমান, কিমান বেদনাত চটফটাই পাৰ কৰা হয় উজাগৰি ৰাতি। তচনচ হোৱা কলিজাৰ কেৰকেৰণিত সাৰ পাই সপোন ভগাসকলে ভালকৈ জানে, কিমান তিক্ততা অনুভৱ হ'লে বিষাক্ত শূন্যতাত আত্মসমৰ্পণ কৰা যায়। অন্ধকাৰত খেপিয়াই নিজক বিচাৰি নোপোৱা সকলক সোধা, ব্যৰ্থতা কি? প্ৰেয়সীৰ বাবে তপত অশ্ৰুৰে মহাকাব্য ৰচোতাসকলক নিশিকাবা প্ৰত্যাখ্যান হজম কৰাৰ পাঠ। সিহঁতবোৰে ভিৰৰ মাজত নিজকে হেৰুৱাই থৈছে। এই কবিও তাৰ মাজৰে এজন। আধৰুৱা বহু কবিতাৰ সংকলন আখৰত প্ৰকাশ নোহোৱা এই কবিৰ কবিতা। সংখ্যাত নগণ্য পাঠক, সম্পূৰ্ণকৈ কোনেও হয়তো পঢ়া নাই আজি কোপতি। ইতিমধ্যে বহু কবিতাত মামৰে ধৰিছে, কিছু পচিছে, গেলিছে, কিছু পুৰি ছাই হৈছে, বিষাদৰ কৰাল বান্ধিছে। বিষণ্ণতাৰ কবলত অৱসাদগ্ৰস্ত প্ৰাণ, নিসংগতাৰ মৌনতাই খেদি ফুৰিছিল অন্ধকাৰৰ দৰে। এটা কবিতাৰ সন্ধানত আহিছিল তাই মোৰ কাষৰলে। কাঁইতে বিন্ধা কলিজাৰ তেজেৰে লিখি দিলোঁ কবিতা, আৰু তেতিয়াৰ পৰাই এই কবিও কবি হ'ল।